নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি মই কথা পাতিম এটা আৰ্মিৰ বিষয়, যোনটো আৰ্মিত নেকি পুৰুষৰ কোনো অস্তিত্বই নাই। মই ক'ব বিচাৰিছো BTS আৰ্মিৰ বিষয়, যোনটো আৰ্মিত যাবলৈ তুমি এনেকা কৰি কিনে লফ উলিয়াব লাগিব। আৰু তুমি যদি নাজানা ন, তেতিয়া তুমি BTS আৰ্মি নহয়। আৰু তুমি যদি জানা, তুমি হয় গে। তো মাদাৰ চট বেহেন চট গালি কেইটামান মুখত লৈ আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। অসম্ভৱ বেহেন চট অসম্ভৱ। BTSৰ গ্ৰুপটো মই গে হয় বুলি ক'ব নাযাওঁ। হেতৰো এটা ফিলিংছ আছে, হেতৰো মন যায় কিছুমান বস্তু কৰিবলৈ, সেইটো মই গম পাওঁ। কিন্তু হেতৰ যোনটো কেৰেক্টাৰ ন, সেই কেৰেক্টাৰটোৰ ওপৰত খং উঠে মোৰ। কেলা লৰাই কিছ কেনেকা কৰিব পাৰে মানে হা? মোৰ যদি লগৰ এটা মুখখন মোৰ মুখৰ ওচৰত আহি পায় ন, সেইটো মহাভাৰত সৃষ্টি হৈ যাব। খতম। আৰু আপোনালোকে জানে যে এইখন অসম হয়। ইয়াত যদি কিছুমান ছোৱালীক আপোনালোকে সুধে মহাত্মা গান্ধীৰ ফুল নেম, সেইটো নাজানো মই। নাজানা? সেইটো নাজানো মই। মহাত্মা গান্ধীৰ ফুল নেম নাজানে, কিন্তু BTS আজি কি কৰিছে, কি খাব, কেলে নাই হোৱা, কেলে ক'ত গ'ল, এইবোৰ সব জানে হেতি। আৰু এফালেতো কোৰিয়ান ভাষাৰ আছামিজ ট্ৰেন্সলেটে কৰি দিলে। আজি আমি শিকিম কেইটামান কোৰিয়ান শব্দৰ অসমীয়া অৰ্থ। কোৰিয়ান শব্দকেইটা আৰম্ভ হৈছে খ আখৰেৰে। বলক শিকো। প্ৰথম শব্দ হৈছে খাগ্যক। খাগ্যক মানে হৈছে দাম বা মূল্য। নেক্সট ৱৰ্ড হৈছে খাজোক। খাজোক মানে হৈছে পৰিয়াল। হাদি হৈ গয়া পেঞ্চত কেলা। এইজনী হৈছে BTS পৰিয়ালৰ সদস্য। পৰিয়ালৰ মিনিং উলিয়াই হেতি উলিয়াব কি? এহেতি ন নিজকে নিজে BTS আৰ্মি বুলি কয়। এহেতি জানে জানো BTSৰ ফুল মিনিং আৰু আৰ্মিৰ ফুল মিনিং? BTS আৰ্মিৰ ফুল মিনিং হা? কিছুমানে ক'ব এতিয়া BTS মানে হৈছে বিহাইণ্ড দা চিন। আজি লণ্ড মেৰা। BTS হৈছে ন এটা কোৰিয়ান বেণ্ড, যোনটো নেকি কোৰিয়ান মিউজিচিয়ান সকলে মানে জিন চিনে মিলি কেনে বনোৱা এটা ব্ৰেণ্ড নেকি? আৰু BTSৰ ফুল ফৰ্ম হৈছে বেংটেন সোনিয়েণ্ডন মানে হৈছে বুলেট প্ৰুফ বয়েজ স্কাউট। বাহ, বুলেট প্ৰুফ বয়েজ স্কাউট কুছ ভি। এহঁতৰ ন ড্ৰেছ কোড দেখি কেনে মোৰ ভাৰ্জন ফালৰ পৰা এটা ফুল ফৰ্ম উলিয়াব লাগিব ন। ৰুকো জৰা। তো গাইজ, BTSৰ ফুল ফৰ্ম হৈছে বাংলাদেশ টয়লেট চাৰ্ভিচ। কিছুমান BTS লভাৰে ক'ব এতিয়া কমেন্টত। सुधर जाओ मादर चौदह, तुम्हें तो नर्क में भी जगह न मिलेगी। নহয় মানে কোনটো এংগুলৰ পৰা লৰা লাগে মানে হা? ইয়াক দেখিবলৈ সেম টু সেম ছোৱালীয়ে চোন। কসম কৈছো, আমাৰ নিচিনা সাধাৰণ মানুহে চালি জাৰি চালেও উলিয়াব নোৱাৰিব যে এইজন ল'ৰা হয়। এহেঁতক ন সৰুতে গাখীৰৰ সলনি মাকে চাউলৰ পানী খুৱাইছিলে, সেইটো কাৰণে সিহঁতৰ কেৰেক্টাৰটো ছোৱালী হৈ গ'ল বে। এটা দেখিবলৈ ল'ৰা, কিন্তু সিহঁতৰ কেৰেক্টাৰটো ছোৱালী। এই ভিডিঅ'টো যদি মই ঘৰত মাক দেখাও ন, মায়ে ক'ব ছোৱালীজনীৰ নামটো কি? মই কি ক'ম তেতিয়া হা? ল'ৰা নে ছোৱালী ক'ম? মই একোই নাজানে মই আচলতে নাজানেও। না মই ইয়াত একো নাজানো। কালি মই ফেচবুকটো স্ক্ৰল কৰি থাকোঁতে এটা পোষ্ট পাইছিলো, আৰু সেই পোষ্টটোত লেখা আছিলে BTS ইজ মাই লাইফ। তাৰপিছত মই তাইৰ একাউণ্টটো খুলি কেনে বিঅ'টো চেক কৰিলো, তাৰপিছত দেখিলো যে 7জনী ছোৱালী আৰু তলত লেখা আছে বেংটেন সোনিয়েণ্ডন ৰিয়েল আৰ্মি। বাহ চাবাস। কোন এই লোক? সঁচাকে কোন হয় মানে হেতি হা? মৰ্নিং উঠি কেনে সিহঁতৰ কিতাপৰ পৰা নহয়, BTSৰ গানৰ পৰা দিনটো আৰম্ভ হয়। মাকে ভাবে ৰুমত জীয়েকজনী পঢ়ি আছে, কিন্তু জীয়েকে তুমি যদি সুধা হেতক আৰ্মিৰ মিনিং কি, হেতি নাজানে। না যদি তুমি হেতক সুধা BTSৰ মেম্বাৰ সকলৰ নাম কি, হেতি লগালগ ঘপাক ঘপ উত্তৰ দিব। কেলা ফেচবুকটো চালে BTSৰ ষ্টৰি, কেলা ইনষ্টাটো চালে BTSৰ ষ্টৰি, হোৱাটছএপটো চালে BTSৰ ষ্টেটাছ, BTSৰ আৰু আপোনালোকে গম পাইছে কি অসমত কিমান ডাঙৰ কিমান হেভি আৰ্টিষ্ট আছে হা? হয় মই গম পাওঁ কিছুমানৰ দিল দিমাগ শৰীৰে এইটো মানিব নিবিচাৰে, কিন্তু এইটো সঁচা। মোৰ কথা তোমালোকে ক'ত বিশ্বাস কৰিবা? তোমালোকে এইটো নিজে চাই লোৱা এইটো তোমালোকে। BTS আৰ্মি এইকেইটা ল'ৰা নহয় হিজিৰা। এইটো মই কোৱা কথা নহয়, মোৰ লগৰ কেইটাই কোৱা কথা হয় দেই, মোক বেয়া নাপাবা তোমালোকে। আৰু এই ভিডিঅ'টো যোনে এডিট কৰিছে ন, মই তাক কৈছো আহি আছে পুষ্পা পাৰ্ট 2 তাত জনি চিনছ আহ কোৱা গানটো এডিট কৰিব লাগে দেই। আৰু আজিৰ এখন 69 মাৰ্কেটত নতুন প্ৰজাতিৰ ভাইৰাছ BTS 2.0 আহি পাইছে, যিয়ে নেকি ৰিচাৰ্চৰ পৰা গম পোৱা গৈছে যে ছোৱালীৰ কাৰণে এই ভাইৰাছটো অতি আকৰ্ষণীয়। তাৰ পৰা যদি আপোনালোকে বাচি থাকিব বিচাৰে, তেনেহলে এই ধৰণৰ হেয়াৰ ষ্টাইল আৰু লিপষ্টিক লগাই বনোৱা ৰিল ভিডিঅ'বোৰত গৈ কিনে আপোনালোকে কমেন্ট কৰক সোনকালে। কুত্তা হে তো কুত্তা।
আৰু ভিডিঅ'টো এণ্ড কৰাৰ সময়ত মই BTS আৰ্মি বিলাকলৈ এটা চেলেঞ্জ ৰাখিছো যে তোমালোকে এই ভিডিঅ'টো 500 লাইক কৰি দিয়া, তেতিয়া তোমালোকক মানিম যে তোমালোকে ৰিয়েল আৰ্মি হয়। তো আজিৰ কাৰ্যক্ৰম ইমানতে সমাপ্ত। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰা, কমেণ্ট কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা। কিচিং কৰা বা কিবা কৰা, ফাক কৰা, তোমালোকৰ কথা, কিন্তু ছাবস্ক্ৰাইব হ'ব লাগিব। তো ময়ো যাওঁ, এনেকুৱা কৰি কিনে লভ উলিওৱাৰ চেষ্টাটো কৰোঁগে অলপ। खत्म।